হে দোস্ত, ওয়েলকাম ব্যাক টু মাই ইউটিউব চেনেল। বন্ধুসকল, আপুনি যদি এজন ক্লাছ 10ৰ ছাত্ৰ বা আপুনি যদি কোনোবা গাৰ্জেন, কোনোবা ছাত্ৰ ছাত্ৰীৰ মাক দেউতাক, তেন্তে আপুনি এই ভিডিঅ'টো শেষলৈকে চাই থাকিব। বন্ধুসকল, আপোনালোকে গম পাইছে যে নতুন শিক্ষানীতিৰ মাধ্যমত 2021 বৰ্ষৰ যিটো মেট্ৰিক পৰীক্ষা সেইটোৰ লগত বহুতো ছাত্ৰ ছাত্ৰীৰ মাজত কনফিডেঞ্চ হৈ আছে যে মেট্ৰিক পৰীক্ষা হ'ব কি নাই। বন্ধুসকল, এইটো মোৰো মাজত হৈ আছে, কাৰণ মই এজন ক্লাছ 10ৰ ছাত্ৰ। মোৰো মাজত হৈ আছে বা বহুতৰ মাজত এটাই প্ৰশ্ন যে ক্লাছ 10ৰ পৰীক্ষা হ'ব কি নাই, মেট্ৰিক পৰীক্ষাটো হ'ব কি নাই। বন্ধুসকল, তেন্তে আজি আমি এইটো ভিডিঅ'ত আলোচনা কৰিম যে ক্লাছ 10ৰ পৰীক্ষাটো হ'ব কি নাই। তেন্তে বন্ধুসকল, ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাই থাকিব আৰু মোৰ চেনেলটো যদি নতুন হৈ থাকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষত থকা বেল আইকনটো দবাই দিব। মোৰ লেটেষ্ট টেকন'লজি ভিডিঅ'বোৰ চাই থাকিব, লগতে নিউজ ভিডিঅ'বোৰ চাই থাকিব। তেন্তে বন্ধুসকল, বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল চাওক, নতুন শিক্ষানীতি ব্যৱস্থা অনুসৰি তেওঁলোকে কৈছে যে 2021 বৰ্ষৰ পৰা নতুন যিটো শিক্ষানীতি হ'ব এইটো আৰম্ভ হ'ব আৰু যিটো পুৰণা শিক্ষানীতি থাকিব এইটো বলক হ'ব, মানে নাইকিয়া হৈ যাব। বন্ধুসকল, তেন্তে সকলোৰে মাজত এটাই প্ৰশ্ন, বহুত দিন ধৰি খালি এটাই প্ৰশ্ন যে 2021 চনৰ মেট্ৰিক পৰীক্ষাটো হ'ব কি নাই। বন্ধুসকল চাওক, যদি তেওঁলোকে এই নতুন শিক্ষানীতি ব্যৱস্থাটো আইনমতে তেওঁলোকে 21 চনতে আৰম্ভ কৰি দিয়ে, তেন্তে বন্ধুসকল এই 2000 নতুন যিটো মেট্ৰিক পৰীক্ষা সেইটো বন্ধুসকল নহ'ব, 100% নহ'ব। আৰু যদি আগৰটো চলে তেন্তে বন্ধুসকল আপোনালোকে জলদি আপোনালোকৰ ক্ৰছখিনি শেষ কৰি দিয়ক। আপোনালোকৰ যিখিনি পঢ়িব লাগিব সেইখিনি সকলোবোৰ চিলেবাছ, আৰু যদি নহয় তেন্তে বন্ধুসকল আপোনালোকৰ আৰু বন্ধুসকল আপোনালোকৰ কাৰণে আৰু এটা সুখবৰ যে যদি বন্ধুসকল মেট্ৰিক পৰীক্ষা হয় তেন্তে বন্ধুসকল 30% চিলেবাছ কমাই দিব। ধৰি লওক আগত 10টা চেপ্টাৰ আহিলে, এতিয়া 7টা চেপ্টাৰ আহিব, 3টা চেপ্টাৰেই কমাই দিব। বন্ধুসকল, সেইটো আপোনালোকৰ কাৰণে সুখবৰ। বন্ধুসকল, আশা কৰোঁ মেট্ৰিক পৰীক্ষা হ'বলৈ বন্ধুসকল, কাৰণ মেট্ৰিক পৰীক্ষাটো আমাৰ পঢ়াৰ ভৱিষ্যতৰ উৎসাহ যোগায়। বন্ধুসকল, কাৰণ মেট্ৰিক পৰীক্ষাই বহুতো ফূৰ্তি যোগাব পাৰে যে আপুনি আৰু এটা লেভেলত গৈ পঢ়িব, ভাল কলেজত গৈ এডমিশ্যন ল'ব। সেই মেট্ৰিক পৰীক্ষাটো নাথাকিলে আমাৰো বহুত বেয়া লাগিব। বন্ধুসকল, আশা কৰোঁ মেট্ৰিক পৰীক্ষাটো থাকিব বুলি। আপোনালোকে কমেণ্টত জনাব যে মেট্ৰিক পৰীক্ষা হ'ব কি নাই, আৰু যদি হয় বন্ধুসকল মই আৰু এটা নেক্সট ভিডিঅ'ত আপোনালোকক জনাম যে মেট্ৰিক পৰীক্ষা কেতিয়া হ'ব আৰু কোনটো তাৰিখত হ'ব। আৰু বন্ধুসকল, অনলি মেট্ৰিক পৰীক্ষাই বিলুপ্ত হ'ব বুলি আপোনালোকে নাভাবিব। যিটো হাই ছেকেণ্ডেৰী পৰীক্ষা সেইটো বিলুপ্ত হৈ যাব, কাৰণ সেই হাই ছেকেণ্ডেৰী পৰীক্ষাটো দুটা ভাগত বিভক্ত কৰিব। এটা ডিচেম্বৰ মাহত আৰম্ভ হ'ব আৰু এটা জানুৱাৰী মাহত আৰম্ভ হ'ব। দুটা পৰীক্ষাত আপোনালোকৰ হাই ছেকেণ্ডেৰী পৰীক্ষাটো আৰম্ভ হ'ব। কেবিনেটত উল্লেখ কৰা মতে বন্ধুসকল 2021 চনৰ পৰা হয়তো মেট্ৰিক পৰীক্ষা বিলুপ্ত হ'ব, কিন্তু এইটো ভালকৈ স্পষ্ট কৰা নাই যে মেট্ৰিক পৰীক্ষা বিলুপ্ত হ'ব কি নাই। মানুহৰ মাজত কনফিডেঞ্চ লগাই দিছে, কিন্তু বন্ধুসকল এতিয়ালৈকে কোনেও ক'ব নোৱাৰিব যে মেট্ৰিক পৰীক্ষা হ'ব কি নাই। বন্ধুসকল, মেট্ৰিক পৰীক্ষা হ'ব, আপোনালোকে ভাবি লওক যে হ'ব বুলি, কাৰণ আপোনালোকে পঢ়িবই লাগিব। আৰু বন্ধুসকল, আপোনালোকে ভিডিঅ'টো এটা লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, আৰু তলত এটা ভাল চাই এটা কমেণ্ট কৰিব।